নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ মিক্স নিউজ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলে। বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ৰেঙনিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ বিউটি বাইলঙৰ চৰিত্ৰটোত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকীক কেনেকুৱা পায়। আজি এই ভিডিঅ'টোৰ জৰিয়তে বিউটি বাইলঙৰ কিছু নজনা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অকমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বিউটি বাইলঙৰ ঘৰ ক'ত হয়, তেওঁৰ সম্পূৰ্ণ নাম কি, তেওঁৰ বিয়া কেতিয়া, এই গোটেইখিনি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বিউটি বাইলঙৰ প্ৰকৃত নাম হৈছে চুমকি কছাৰী। চুমকি কছাৰীৰ ঘৰ হৈছে গোলাঘাটত। 1992 চনৰ 19 জানুৱাৰীত চুমকি কছাৰীৰ জন্ম হৈছিল। তেওঁৰ ঘৰত মতা নাম হৈছে চুম আৰু তেওঁৰ ঘৰত আছে তেওঁৰ মাক, তেওঁৰ দেউতাক আৰু দুগৰাকী ভনীয়েক। চুমকি কছাৰীয়ে গোলাঘাট গাৰ্লছ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু দেৱৰাজ কলেজৰ পৰা ডিগ্ৰী লাভ কৰিছিল। চুমকি কছাৰীয়ে বিউটি বাইলুং বুলি ক'লে সকলোৱে চিনি পোৱা হৈছে। তেওঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ উপৰিও বহুতো মিউজিক ভিডিঅ', চুটি ছবি আদিত অভিনয় কৰিছে। তেওঁ এতিয়ালৈকে কাৰোবাৰ লগত সম্পৰ্কত আছে নেকি এই বিষয়ে কোনো মতামত আগবঢ়োৱা নাই। যদি আমি এনেকুৱা কিবা খবৰ পাওঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিসকলে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেললৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট কৰি জনাবচোন আপোনালোকে বিউটি বাইলুঙৰ অভিনয় চাই কেনেকুৱা পায়।